নতুন এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আগৰ মিনি ব্লগটোত দেখিছিলে ইয়াত ভাগৱত হৈ আছিলে আৰু মোৰ লগৰ এজনী ঘৰলৈ বুলি ওলালোঁ। এয়া দেখিছে আমি চাৰিজনী ডিগ্ৰীত একেলগে পঢ়িছিলোঁ, ইমান ভাল ফ্ৰেণ্ড আছিলোঁ। তো তাৰে পংখীৰ বিয়া, মই বনহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু গংগুৰ প্ৰব্লেম হৈছে, গংগু নাহে আৰু মই এয়া ফাইনেলি বনঘৰ আহি পালোহি। তাৰপিছত এনেকৈয়ে ৰাতিপুৱা আমি যিহেতু কুৰ্তি পিন্ধি যাম, তো বনৰ মাকে কাপোৰ প্ৰেছ কৰি দিছিলে, আমি মানে মেখেলা চাদৰ লৈ যাম। আৰু এইগৰাকী হৈছে বনৰ বা, স্কুলৰ কাৰণে ৰেডি হৈ আছে আৰু মা। তাৰপিছত আমি দুজনী ৰেডি হৈ লৈ বাছৰ কাৰণে ৰখি আছোঁ। একচুৱেলি আমি সিহঁতৰ ঘৰটো মানে ঢেকীয়াজুলিৰ পৰা সোমাব লাগে, তো আমি গৈ লৈ মানে ঘৰো বিচাৰিব লাগিব। লগৰ এজনকো মাতিম বুলি ভাবিছোঁ ঘৰ বিচাৰিবলৈ। তাৰপিছত বাকী মানে আমি দুজনী আগতে যোৱা কথা আছিলে, কিন্তু বিশেষ প্ৰব্লেমৰ কাৰণে যাব নোৱাৰিলোঁ। তাৰপিছত ফাইনেলি বিয়াঘৰ আহি পালোহি, ৰেডি হ'লোঁ। বাকী কইনা আৰু বিয়াঘৰত কি হ'ল লং ব্লগ আছে, আপোনালোকে চাব লং ব্লগটো। বাই।